আহি আছে বাৰু পৰামৰ্শত আহিব বাৰু মাজবাট অঞ্চলৰ বিভিন্ন জাতীয় সংগঠন দলৰ ব্যক্তিসকলে আৰু মাজবাটৰ গোটেই ৰাইজে আজি মাজবাট ৰাজহুৱা দুৰ্গা পূজা মণ্ডপত একত্ৰিত হৈছোঁ। আপোনালোকে নাভাবিব যে আমি ফূৰ্তি তোলাই আহিছোঁ বুলি, আপোনালোকে নাভাবিব যে আমি হাঁহি ফূৰ্তি কৰিবৰ কাৰণে ওলাই আহিছোঁ। এটাই কথা, আজি যে নেকি যোৱাকালি যিটো কাণ্ড হৈ গ'ল মাজবাটত, সেই কাণ্ড গোটেই অসমতে জোকাৰি গৈছে, গোটেই বিশ্বত জোকাৰি গৈছে, যাৰ কাৰণে আমি মাজবাটবাসী ৰাইজে লজ্জাজিত হৈছোঁ। কাৰণ চাওক, এই ঘটনাটোৰ লগত যিকেইজন পাপী ভণ্ড এইসকল জড়িত আছে তেওঁলোকক এতিয়ালৈকে প্ৰশাসনে গ্ৰেপ্তাৰ কৰিছে, কৰায়ত্ব কৰিছে। তেওঁলোকক আমি মাজবাট আদিবাসী ছাত্ৰ সন্থা হিচাপে আমি এটাই দাবী জনাব বিচাৰিছোঁ, এই পাখণ্ড ব্যক্তিসকলে কোনো পধ্যে আইনৰ সুৰুঙা দি সাৰি যাব নালাগে। কাৰণ চাওক, তেনেকুৱা ব্যক্তি যদি আমাৰ সমাজত আমাৰ অঞ্চলত থাকিলে আৰু পুনৰাবৃত্তি এনেকুৱা ঘটনাবিলাক হ'ব। সেইটোৰ কাৰণে আমি দাবী জনাওঁ আমাৰ জিলা প্ৰশাসনক, অসম চৰকাৰক আমি সেইটোৱে দাবী জনাওঁ যে যিকেইজন পাখণ্ড ব্যক্তি জড়িত আছে এই জঘন্য ঘটনাটোৰ লগত, তেখেতসকলক অতি সোনকালে ফাঁচি দিব লাগে বুলি আমি দাবী জনাইছোঁ।